মেচিন ইমান ডাঙৰ মেচিন এইটো কিমান ডাঙৰকৈ ওলাইছে আধা কেজি আপোনালোকক কিমানটো চাইজত কাটিছোঁ আৰু চাওকচোন বৰাবৰ হৈছে না আৰু মটৰখিনি যেনে এটাই চব লৈ লৈছে ঐ মোৰ ইয়াতো দে মটৰ কাটিছে এতিয়া মানে আমাক ধান মাৰিব মেচিন ইমান ডাঙৰ মেচিন এইটো ধান ষ্টাৰ্ট মেচিন এয়া হৰ্দা এয়া এইফালে ই হ'ব দেউতা ওপৰত সেইখিনি কৰিবলৈ নাই আমি দুটা দিম তই ওপৰলৈ যা এয়া দেউতা আৰু এয়া ধান খতম হৈ গ'ল দেই দেখুৱাবলৈ নহ'লে কাৰণ ইমান পটপট হৈ যায় যে এয়া চাওকচোন এইখন এয়া খতম ইয়াত অকণমান মটৰ চটৰ কিবা কিবি দি দিছে ভণ্টিয়ে আৰু এইফালে পাস্তা বহাই দিছে আৰু মই কাটি লৈছোঁ এনেকৈ পিঁয়াজ চিয়াজ মানে আজি মছলা চছলা মানে মছলা মটৰ পনীৰ বনাম বুলি সেইটো দেখুৱাই থাকিম চাওকচোন মেগী চিম্পুল ইয়াত ধনিয়া দি দিম গধূলিকৈ পানীকৈ খোৱা হয় আৰু এইফালে পাস্তা হৈ আছে বাৰু পাস্তাটো নেদেখুৱাই মেগীখিনি খোৱা দেখুৱাম অকণমান খাম আৰু এয়া মেগী এয়া চাওক কিমান ধুনীয়া হ'ল আৰু খাবলৈ টেষ্ট এতিয়া ভণ্টি মই খাম মানে তাৰপিছত পাস্তা খাম প্ৰথমে মেগী খাই লওঁ এয়া ভাগ কৰিছে চাওক আপোনালোকে এনেকৈ ভাগ কৰি খাই নাই বৰাবৰ মানে কোনো বেছি নহয় কোনো কমতি নহয় 2 চামুচ তাত 2 চামুচ মোৰ সেয়াক আমি খাই লওঁ তাৰপিছত দেখুৱাই থাকিম আৰু চাওকচোন বৰাবৰ হৈছে না আৰু মটৰখিনি যেনে এটাই চব লৈ লৈছে ঐ মোৰ ইয়াতো দে মটৰ সমানে বৰাবৰ আৰু আমি এনেকৈ দিছোঁ ন তহঁতে নবনা মইহে বনাইছোঁ ডিমে বেছি নাপাওঁ যা মোৰ তাত আৰু অকণমান দি দে ঐ চা এইফালে চা ঐ কাজিয়া কৰি নাথাকিবি জানা না বেছি মানে চুলে কৰিম আকৌ লগা নাই দি দিম মেগীৰ কাৰণে দন কৰি নাথাকিবি বৰাবৰ শাক কৰ আৰু মোক বোলে দণ্ডি নিচিনা লাগে নেকি কওক আপোনালোকে কওক আৰু এতিয়া খাম মেগী এই মোৰ মেগী আৰু এইখিনি এতিয়া মই পিঁয়াজ চিয়াজ চব হেৰি কৰি ল'লোঁ আৰু এয়া বিলাহী গোটেইখিনি এতিয়া মিক্সিত এটা পিচি ল'ম আৰু কি বনাওঁ ঘৰতে বনাইছিলোঁ কিমান ডাঙৰকৈ ওলাইছে আধা কেজি হেৰিত আৰু এতিয়া মই পনীৰখিনি কাটি ল'ম এতিয়া মিডিয়াম চাইজত আৰু এইফালে কি লৈছে চাওক মটৰ ফুলকবি আৰু ঘৰতে বনোৱা পনীৰ আৰু পনীৰটো কেনেকৈ বনাওঁ যদি ভিডিঅ' লাগে কমেণ্ট কৰি জনাব বাৰু তেতিয়া মই আপোনালোকক নিশ্চয় দেখুৱাইছোঁ আপোনালোকক কিমানটো চাইজত কাটিছোঁ চাওকচোন ইমান একেবাৰে ডাঙৰে কাটিছোঁ একদম সৰু কটা নাই আৰু এইডোখৰ আছে এইডোখৰ কাটি ল'ম বাৰু আৰু তেতিয়া দেখুৱাই থাকিম এতিয়া তই নোখোৱাকৈ আছ আৰু এইফালে মই তেল দি দিছোঁ এতিয়া প্ৰথমে মই ফুলকবিখিনি ফ্ৰাই কৰি ল'ম বাৰু পনীৰ দিয়া মই দেখুৱাই দিম এয়া চাওকচোন কালাৰটো কিমান ধুনীয়া ওলাইছে ধোৱাটো বেছি হেৰি দেখাইছে আৰু এই পনীৰখিনিটো লগতে দি দিছোঁ মই এনেকৈ পুৰি খাম আৰু দেখুৱাই থাকিম আৰু এয়া পুৰি বেলি হ'ল আৰু মোৰ পুৰিখিনি সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল আজি ধৰি লওক ৰাতি মোৰ ডিনাৰত আছিলে মটৰ পনীৰ ফুলকবি দি খাবলৈ বহুতো টেষ্টি হৈছিলে এনেকৈ এবাৰ বনাই খাবচোন আৰু লগত আছিলে চানা দাইল আৰু ডিম আমলেট আৰু এয়াই আছিলে মোৰ ৰাতি ধৰি লওক দিনটো কষ্ট কৰি আৰু ৰাতি অলপ হালকা ফুলকা খানা খাইছিলোঁ সেইখিনি আপোনালোকৰ শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু তেতিয়া মই থালিখন ধুনীয়াকৈ সজাই লওঁ আৰু এইফালে মই পুৰি 3টা দি দিছোঁ লগত বাতি এটা চানা দাইলখিনিও ধুনীয়াকৈ কাঢ়ি ল'লোঁ
আৰু চাওকচোন দেখিবলৈ কালাৰটো কিমান ধুনীয়া হৈছে। আৰু এইফালে আছে মোৰ পনীৰ, কাৰণ মই পনীৰ খাই বহুতো ভাল পাওঁ। আপোনালোকে ভাল পায়নে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এয়া মই পনীৰখিনিও ধুনীয়াকৈ লৈ লৈছোঁ। এয়া হৈছে মোৰ ৰাতিৰ ডিনাৰ। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে থালিখন। আৰু দেখি খাওঁ খাওঁ লাগিছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু শেষত মা দেউতাকো খাবলৈ দিছিলোঁ, কাৰণ মা দেউতাই ভাত খাব, সেইকাৰণে মা দেউতাকো এটা মানে টেষ্ট কৰিবৰ কাৰণে আৰু পুৰি দিছিলোঁ, আৰু মাহঁতেও খাই আছে। আৰু ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।